নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে। তো বন্ধুসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকৰ কাৰণে এটা ভাল খবৰ। আপুনি যদি পোষ্ট অফিচত চাকৰি কৰাৰ কাৰণে ইচ্ছুক হৈ থাকে, তো বন্ধুসকল আপোনাৰ কাৰণে এটা ভাল খবৰ। খবৰটো হ'ল যে নৰ্থ ইষ্ট পোষ্টেল চাৰ্কল ৰিক্ৰুটমেণ্ট 2020 948 গ্ৰামীণ ডাক সেৱক GDS ভেকেঞ্চিটো বন্ধুসকল আপোনালোকৰ কাৰণে পোষ্ট অফিচৰ পৰা 948টা পোষ্ট এৰিছে। যদি আপুনি ইচ্ছুক হয় তেনেহ'লে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, কেনেকুৱাকৈ এপ্লাই কৰিব পাৰিব, কেনেকুৱা গ্ৰেজুৱেশ্যন বা কেনেকুৱা কোৱালিফিকেশ্যন হ'লে আপুনি এইটোৰ কাৰণে এলিজিবল হ'ব। তো বন্ধুসকল, আপোনালোকক মই ডিটেইলছ কৈ আছোঁ। আৰু যদি আপুনি প্ৰফেশ্যন আসাম ইউটিউব চেনেলটোলৈ নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি লগতে থাকক এনেকুৱা নতুন নতুন আপডেট ৰেগুলাৰলি সকলোৰে আগতে পাই থাকিবলৈ। তো চোৱা যাওক কি লিখা আছে। তো বন্ধুসকল, ইয়াত লিখা আছে ইণ্ডিয়ান পোষ্ট লাষ্ট ডেট 11/12/2020। তো বন্ধুসকল, ডিচেম্বৰৰ 11 তাৰিখলৈকে 2020 চনৰ ডিচেম্বৰৰ 11 তাৰিখ এইটো হ'ল লাষ্ট ডেট এপ্লাই কৰাৰ। ইণ্ডিয়া পোষ্ট হেজ ৰিলিজড এন এডভাৰটাইজমেণ্ট ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 948 গ্ৰামীণ ডাক সেৱক ভেকেঞ্চি আণ্ডাৰ নৰ্থ ইষ্ট পোষ্টেল চাৰ্কল। ইণ্টাৰেষ্টেড কেণ্ডিডেটছ কেন এপ্লাই অনলাইন উইদিন 11 ডিচেম্বৰ 2020। তো বন্ধুসকল, আপোনালোকে যদি ইচ্ছুক হয় তেনেহ'লে 11 ডিচেম্বৰলৈকে আপোনালোকে এইটো 11 ডিচেম্বৰৰ আগতেই আপোনালোকে এইটো এপ্লাই কৰিব লাগিব আৰু এইটো অনলাইন যোগে এপ্লাই কৰিব লাগিব। আৰু এইটো হ'ল আপোনালোকৰ পোষ্টৰ নামবিলাক হ'ল ব্ৰাঞ্চ পোষ্ট মেনেজাৰ BPM, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মেনেজাৰ ABPM আৰু ডাক সেৱক। এইটো তিনিটা ধৰণৰ পোষ্ট হয় বন্ধুসকল, তিনিটা ধৰণৰ পোষ্ট হয়। তো ইয়াত তিনিটা ধৰণৰ পোষ্টৰ নাম হ'ল ব্ৰাঞ্চ পোষ্ট মেনেজাৰ এটা, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মেনেজাৰ এটা আৰু ডাক সেৱক এটা। তো তিনিটা ধৰণৰ পোষ্ট এৰিছে। পোষ্টৰ সংখ্যা হ'ল আপোনাৰ 948টা। তো ইয়াত আপোনালোকৰ ডিটেইলছখিনি মই কৈ আছোঁ। কমিউনিটি ৱাইজ ভেকেঞ্চি ডিটেইলছ EWS 92, OBC 35, PWD A2, PWD B4, PWD C5, PWD DE 1, SC 100, ST 349, UR 360, টোটেল 948। তো বন্ধুসকল, জেনেৰেলৰ কাৰণে 360, STৰ কাৰণে 349, SCৰ কাৰণে 100, PWD 1, PWD DEৰ কাৰণে 1, PWD Cৰ কাৰণে 5, PWD Bৰ কাৰণে 4, PWD Aৰ কাৰণে 2, OBC 35 আৰু EWS 92। বন্ধুসকল, এইটো কেটাগৰী হিচাপত ভাগ কৰি দিছে পোষ্টখিনি। যিকেইটা পোষ্ট আছে টোটেল পোষ্টখিনি ভাগ কৰি দিছে কেটাগৰী হিচাপত। তো আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান হ'লে আপুনি এপ্লাই কৰিব পাৰিব ইয়াত দিয়া আছে। ছেকেণ্ডাৰী স্কুল এক্সামিনেশ্যন পাছ চাৰ্টিফিকেট অফ 10th ষ্টেণ্ডাৰ্ড উইথ পাছিং মাৰ্কছ ইন mathematics, local language and English having been studied as compulsory or elective subject conducted by any recognized board of school education by the government of India, state government, union territories in India shall be a mandatory educational qualification for all appropriate categories of Gramin ডাক সেৱক referred to in Director Order number 7 1731 2016 GDS date 25/6/2018। তো বন্ধুসকল, আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে হ'ব। কম্পালচাৰী নলেজ অফ লোকেল লেংগুৱেজ, তো আপোনালোকৰ লোকেল লেংগুৱেজটো থাকিব লাগিব। যিটো আমাৰ লোকেল লেংগুৱেজ হয় আমাৰ অসমীয়া সেইটো, আৰু লগতে আপোনাৰ যদি গাঁৱলীয়া কিবা ভাষা থাকে সেইটো লাগিব। The candidate should have studied the local language at last up to 10th standard as compulsory or elective subject as declared by the state government or
as per constitutional provision relating to the 8th schedule of consultation of India. List of official language of the state are given in the advertisement. তো বন্ধুসকল আপোনালোকে জাষ্ট যিটো আপোনালোকৰ লোকেল লেংগুৱেজ হয়, যিটো আপুনি অসমীয়া, বেংগলী বা গাৰো, ৰাভা, বড়ো যিটো হয় আপোনালোকৰ সেইটো ভাষাতে আপুনি কথা জানিব লাগিব। তো আৰু আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ থকা হ'ব লাগিব, মেট্ৰিক পাছ থকা হ'লেও হ'ব, কিন্তু তেওঁলোকৰ ইলেক্টিভ ছাবজেক্ট ইংলিছৰ নলেজ থাকিব লাগিব বন্ধুসকল। এজ লিমিট ফৰ নৰ্থ ইষ্ট পোষ্টেল চাৰ্কল ৰিক্ৰুটমেণ্ট 2020, দ্য মিনিমাম এট মেক্সিমাম অফ এজ ফৰ পাৰপজ অফ engagement to GDS post shall be 18 and 40 years respectively as on 12/11/2020। বন্ধুসকল আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰলৈকে বয়স হ'ব লাগিব। শিডিউল কাষ্ট, শিডিউল ট্ৰিবুল, SC ST 5 years, আৰু যিসকল শিডিউল কাষ্টৰ SC ST আছে তেওঁলোকৰ 5 yearsৰ কাৰণে ৰেচপেক্ট কৰা হৈছে, তেওঁলোকৰ 5 years কমাই দিয়া হৈছে। আদাৰ বেকৱাৰ্ড ক্লাছ OBC 3 years, OBCৰ কাৰণে 3 বছৰ কম কৰি দিয়া হৈছে। ইকনমিকেলি উইকাৰ সেকশন EWS নো ৰিলেক্সেশ্যন, EWSৰ কাৰণে ৰিলেক্সেশ্যন নাই। পাৰ্চনছ উইথ ডিছেবিলিটি PWD 10 years, PWD 10 yearsৰ ৰিলেক্সেশ্যন কৰি দিছে। পাৰ্চনছ উইথ ডিছেবিলিটি PWD প্লাছ OBC 13 years, এওঁলোকৰ কাৰণে 13 বছৰ মকুব কৰি দিয়া হৈছে। পাৰ্চন উইথ ডিছেবিলিটি PWD SC ST 15 years, এওঁলোকৰ কাৰণে SC STৰ কাৰণে 15 বছৰ ৰিলেক্সেশ্যন কৰি দিয়া হৈছে। তো এপ্লিকেশ্যন ফিজ নৰ্থ ইষ্ট পোষ্টেল চাৰ্কল GDS ৰিক্ৰুটমেণ্ট 2020 বন্ধুসকল, এপ্লিকেশ্যন ফিজটো কিমান দিব লাগিব? এপ্লিকেশ্যন বিলংগিং টু কেটেগৰী ইয়াৰ OBC EWS মেল ট্ৰেন্স মেন হেভ টু পে এ ফিজ টু অফ 100 rupees। তো বন্ধুসকল যিসকল জেনেৰেল OBC EWS মেল ট্ৰেন্স আৰু এওঁলোকৰ 100 টকা পেমেণ্ট অফ ফিজ ইজ এক্সেম্পটেড ফৰ অল ফিমেল ট্ৰেন্স ওমেন কেণ্ডিডেটছ অল ST SC PWD কেণ্ডিডেটছ। তো বন্ধুসকল SC ST PWDৰ কাৰণে নালাগে। আৰু আপুনি কেনেকুৱাকৈ এইটো এপ্লাই কৰিব পাৰিব? এপ্লাইটো আপোনাৰ অনলাইনত কৰিব লাগিব, আৰু এপ্লাইটো অনলাইনৰ যোগেদি কৰিব লাগিব। এনেকুৱাকৈ আপুনি indiapost.gov.in এনেকুৱাকৈ আপুনি সাৰ্চ কৰিলে আহি যাব ৱেবছাইটটো, আৰু ৱেবছাইটত যাই আপুনি ক্লিক কৰিলে আপুনি পাই যাব। তো বন্ধুসকল নেম, এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনাৰ উইদিন ইফেক্ট ফ্ৰম 12/11/2020 to 11/12/2020, আপোনাৰ 12 তাৰিখ নৱেম্বৰৰ 12 তাৰিখৰ পৰা আৰম্ভ হৈছে এইটো, আৰু 11 ডিচেম্বৰলৈকে এইটো শেষ তাৰিখ। নেম ইন কেপিটেল লেটাৰ এজ পাৰ 10 ক্লাছ চাৰ্টিফিকেট মাৰ্কছ মেমো ইনক্লুডিং স্পেচ। তো বন্ধুসকল আপুনি যেতিয়া ফৰ্ম ফিল আপ কৰিব তেতিয়া আপোনাৰ এইটো মনত ৰাখিব লাগিব, আপুনি সকলোকেইটা আপোনাৰ নামখিনি কেপিটেল লেটাৰত লিখিব লাগিব। ফাদাৰ নেম, মোবাইল নাম্বাৰ, আনকুইক ফৰ অন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। আপোনাৰ আনকুইক ID বনাব লাগিব। আনকুইক IDটো মই কেনেকুৱাকৈ বনাব লাগে মই ডেছক্ৰিপশ্যন বক্সত আপোনালোকক এটা লিংক দি দিম, তাত যাই আপোনালোকে চাই ল'ব। আনকুইক IDটো লাগিব, আৰু ডেট অফ বাৰ্থ, জেণ্ডাৰ, কমিউনিটি, PH, টাইপ অফ ডিছেবিলিটি, পাৰ্চেণ্টেজ অফ ডিছেবিলিটি, ষ্টেট ইন হুইচ 10th class passed, board in which 10th class passed, year of passing 10th class, 10th class certificate number, roll number optional, transgender certificate issued by district magistrate as per the Transgender Persons Protection of Rights Act 2019। তো বন্ধুসকল যিসকল ট্ৰেন্সজেণ্ডাৰ আছে তেওঁলোকৰ কাৰণে ডিৰেক্টৰ মেজিষ্ট্ৰেটৰ পৰা
এটা সার্টিফিকেট আনিব লাগিব। Only on registration as allow for on candidate the same registration number should be used for submission of application during the cycle to any of the circle. Mobile number mapping is mandatory for registration once registered on same mobile number। তো বন্ধুসকল আপোনালোকে যেটো মোবাইল নাম্বার দিব হেটো মোবাইল নাম্বার আপোনালোকৰ থাকিব লাগিব, কাৰণ হেটো মোবাইল নাম্বাৰত আপোনাৰ registration number to ahibo in case of any duplicate registration is found by altering the basic details all the candidates relating to the all such registration will be removed for consideration of selection. Any candidates who forget the registration number can retrieve the registration number through option forgot registration। তো বন্ধুসকল আপুনি যদি পাহৰি যায় আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো তেনেহ'লে আপুনি ফৰগট ৰেজিষ্ট্ৰেশ্যনত মাৰিলে আপোনাৰ সেইটো ৰেজিষ্ট্ৰেশ্যন সেইটো আপুনি কৰিব পাৰিব। তো বন্ধুসকল ইয়াত আপোনাৰ ইম্পৰ্টেণ্ট ডেটছখিনি দিয়া আছে। ইম্পৰ্টেণ্ট ডেটখিনি দিয়া হৈছে 12/11/2020। এইটো হ'ল ৰেজিষ্ট্ৰেশ্যন ফিজ সাবমিশ্যন ষ্টাৰ্ট ডেট আপোনাৰ 12 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু 11 ডিচেম্বৰলৈকে এইটো শেষ তাৰিখ। তো বন্ধুসকল ইয়াত মই আপোনালোকক ডিসক্রিপশন বক্সত আপোনালোকৰ এপ্লাই লিংকটো মই দি দিম। আৰু বন্ধুসকল যদি ভিডিওটো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি বন্ধুসকলৰ লগত। তো যদি আপুনি প্ৰফেশ্যন আসাম ইউটিউব চেনেলটোলৈ নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি লগতে থাকক। তো আজিলৈকে ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তো ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।